নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ হালধিৰ স্বাস্থ্যসন্মত গুণৰ ওপৰত এটি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। হালধি হৈছে এবিধ প্ৰাকৃতিক মহৌষধ। অতি প্ৰাচীন কালৰে পৰা হালধিক ৰোগ নিবাৰণৰ প্ৰধান ঔষধ হিচাপে গণ্য কৰি অহা হৈছে। হালধিক ৰন্ধা বঢ়াত ব্যৱহাৰ কৰাৰ উপৰিও সৌন্দৰ্য চৰ্চা, শৰীৰত আঘাত পোৱা, খৰ খজুতি, হালমন আদিৰ ক্ষেত্ৰতো ইয়াক প্ৰাকৃতিক ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি। হালধি কেঞ্চাৰ ৰোগী, হৃদৰোগী, মৃগী ৰোগ তথা ডায়েবেটিছ ৰোগ নিবাৰণতো ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। হালধিত থকা কৰ্কিউমিন নামৰ এণ্টিঅক্সিডেণ্টে আমাৰ শৰীৰত হ'ব পৰা বিভিন্ন ধৰণৰ কেঞ্চাৰ বেমাৰ যেনে ব্ৰেষ্ট কেঞ্চাৰ, লিভাৰ কেঞ্চাৰ আদিৰ ৰোগ উপশমতো সহায় কৰে। হালধিয়ে আমাৰ শৰীৰত ইনচুলিন হৰমনৰ ভাৰসাম্য ৰক্ষা কৰি আমাৰ শৰীৰত ডায়েবেটিছ ৰোগ প্ৰতিৰোধ কৰে। হালধিয়ে মহিলাসকলৰ মাহেকীয়া সমস্যা, ঋতু সময়মতে নোহোৱা তথা বেদনাদায়ক ঋতুস্ৰাৱ আদিৰ ক্ষেত্ৰত উপশম লাভ কৰাত সহায় কৰে আৰু ই মহিলাসকলৰ মাহেকীয়া নিয়মীয়া কৰে। হালধি গাখীৰ নিয়মীয়াকৈ সেৱন কৰাৰ ফলত যিসকল লোকৰ ডিপ্ৰেশ্যন, সময়মতে টোপনি নহা আদিৰ সমস্যা আছে, সেই ৰোগ নিৰাময়ত সহায় কৰে। হালধিয়ে আমাৰ শৰীৰত কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে, লগতে ই ইমিউনিটিৰ পৰিমাণ বৃদ্ধি কৰাৰ ফলত আমাৰ শৰীৰত অতি সহজে ইনফেকশ্যন হ'ব নোৱাৰে। হালধিয়ে ওজন হ্ৰাস কৰে, লগতে ই আমাৰ শৰীৰলৈ উজ্জ্বলতা কঢ়িয়াই আনে। সকলো বস্তুৰে ভাল বেয়া দুয়োটা গুণ থকাৰ নিচিনাকৈ হালধিৰো ভাল বেয়া দুয়োটা গুণ আছে। ইয়াক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিছুমান নিয়ম পালন কৰাৰ প্ৰয়োজন। যিসকল ব্যক্তিৰ হালধিৰ প্ৰতি এলাৰ্জি আছে, সেইসকল ব্যক্তি ইয়াক ব্যৱহাৰ কৰাৰ পৰা সদায় দূৰত থকাটো দৰকাৰ। গৰ্ভৱতী মহিলাসকলে হালধিৰ ব্যৱহাৰ নকৰাটোৱে তেওঁলোকৰ পক্ষে হিতকাৰী। হালধিয়ে আমাৰ শৰীৰত হিমোগ্ল'বিনৰ পৰিমাণ হ্ৰাস কৰি তেজ পাতল কৰি তোলে। হালধি গাখীৰ সেৱন কৰাৰ ক্ষেত্ৰতো আমি কিছুমান নীতি নিয়ম মানি চলাটো দৰকাৰ। ইয়াক আমি সপ্তাহত অতি কম পৰিমাণে দুবাৰকৈ সেৱন কৰিব লাগে। হালধিত অক্সালেট নামৰ তত্ত্ব পোৱা যায়, যিয়ে পিত্তাশয়ত পাথৰৰ সৃষ্টি কৰে। গতিকে আমি হালধি ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম মানি চলাটো দৰকাৰ। বন্ধু বান্ধৱীসকল, এয়াই আছিল মোৰ হালধি সম্পৰ্কত এটি চমু বিৱৰণ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।